হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ মই আছোঁ আপোনালোকক একদম মানে চাওক না মই ক'ত আছোঁ, একদম পূৰা খোলা ফিল্ডৰ মাজত। মানে এইটো লোকেশ্যনটো হ'ল আপোনাৰ হলাইডঙা, আৰু হলাইডঙাত আছোঁ মই। মানে ইয়াতে এটা সৰু সাৰাকৈ এটা মেলা আছে, মানে বহুত দিনৰ পৰা শুনি আহিছোঁ বোলে কি কয় আপোনাৰ মাৰুক্ষেত্ৰী মেলা। তো মাৰুক্ষেত্ৰী সৰুৰ পৰা শুনা পাই আছোঁ, আৰু মানুহবিলাকে আহে, কিন্তু মই দেখা নাই এতিয়ালৈকে। আজি প্ৰথমবাৰ আহিলোঁ, তাকে অলপমান মেলাখিনি শ্বেয়াৰ কৰিবলৈ ভাবিলোঁ, আৰু ময়ো দেখা নাই মানে ঠাইখিনি চাওঁ বুলিয়ে আহিলোঁ। তো আহি পালোঁ জাষ্ট। এতিয়া আপোনালোকক অলপমান মেলাখিনি আপোনালোকৰ কেনেকুৱা মেলাৰ বিষয়ে অলপমান শ্বেয়াৰ কৰি দিম। তো আপোনালোকে ভিডিঅ'খিনি চাব, মেলাৰ দৃশ্যখিনি এইটো চাওক। মানে মানুহ একদম খুব খেমেকা, মানে মানুহ ইমান এটা নাই। তাৰমানে কি আমি সোনকালে আহি পালোঁ, মানে ইয়াতে মানুহ মানে ৰাতিহে হয়, এনে দিনত মানুহ বহুত কমেই হয়। আৰু চাওক গাইজ, এইটো মানে একদম পূৰা বিচনা পাৰি থৈ দিছে দেই, ইয়াতে মানুহ বহাৰ কাৰণে বিচনা। আৰু গাইজ দেখা পাইছোঁ ন, এইটো ষ্টেজ। মানে ইয়াতে আজি ৰাতি মানে প্ৰগ্ৰাম আছে, মানে ছিংগাৰ প্ৰগ্ৰাম আছে, যিয়ে নহওক গাইজ। আৰু কোনে আহিব, কালচাৰ নাইট, এছ কুমাৰ এণ্ড সুকন্যা। তো দুটা আৰ্টিষ্ট প্ৰগ্ৰাম আছে, যিয়ে নহওক গাইজ। আপোনালোকক অলপ মন্দিৰত আহিছোঁ মন্দিৰখিনি অলপমান দেখাই দিওঁ আপোনালোকক। এইটো মন্দিৰটো আছে এইটো ছাইডত, তো তাকে দেখাই দিওঁ। আৰু মন্দিৰটো চাওক না গাছ কেনেকুৱা, একদম মানে ডাঙৰ গছৰ মাজত মন্দিৰ, এনেকৈ ভাল লগা মানে কি ক'ম আৰু গাইছে, বঢ়িয়াকৈ একদম পূৰা চাওক না, কি চাফ চিকুণকৈ ৰাখি দিছে, ঠাইবিলাক এনেকৈ সুন্দৰকৈ ৰাখি দিছে। আৰু আপোনালোকক মানে আৰু গাইছে এইটো হ'ল মানে মন্দিৰখিনি, মানে মাৰুক্ষেত্ৰী মন্দিৰখিনি হয় এইটো। তো এনেকৈ কৰি তো মন্দিৰৰ ভিতৰত নোসোমাওঁ বাৰু, কিন্তু আপোনালোকক মানে অলপ বাহিৰৰ পৰা মন্দিৰৰ দৃশ্যবিলাক অলপ দেখাই দিম এনেকৈ কৰি। তো এইটো হয় মন্দিৰৰ দৃশ্যখিনি সেনেকৈ কৰি। তো ইয়াতে প্ৰসাদ দি আছে, আৰু এইটো হয় মন্দিৰখিনি। তো বাহিৰৰ পৰা দেখাই দি আছোঁ আপোনালোকক মন্দিৰখিনি। তো গাইজ মন্দিৰটো খুব ধুনীয়া লগা হয়, দেখছা ফাঁকৰ পৰা অলপ ফাঁকৰ পৰা দেখাই দি আছোঁ। আৰু গাইজ ইয়াৰ লগতে ইয়াতে পৰিৱেশটো চাওঁ না, একদম চাফ চিকুণ পৰিৱেশ, এনেকুৱাকৈ সুন্দৰ লগা দৃশ্য এনেকুৱাকৈ। আৰু গাইজ আপোনালোকে দেখা পাই আছে এইটো চাইডে প্ৰণৱে পূৰা চেল্ফি লোৱাত ব্যস্ত হৈ আছে প্ৰণৱে। আৰু ইয়াতে লিখা আছে কি, পূৰা একদম বঢ়িয়াকৈ লিখি থৈ দিছে, পূৰা মাৰুক্ষেত্ৰী বুলি লিখি থৈ দিয়া আছে। আৰু ইয়াতে চাওক আপোনালোকে একদম মানে প্ৰসাদ খাই আছে, মানে মানুহে বহুতখিনি প্ৰসাদ খাই আছে এনেকৈ কৰি। আৰু এইটো ছাইডত চাওক নাগে বঢ়িয়াকৈ এটা একদম ফিচাৰী বনাই থৈ দিছে। তাৰপিছত চাওক এইটো হ'ল ফিচাৰী, এনেকৈ কৰি। আছে আমাৰ ইয়াতে বাসিন্দা নিতাই দা। তো নিতাই দাক এই মন্দিৰৰ বিষয়ে অলপমান দুই এষাৰ কথা সুধিম মই। নিতাই দা ইয়াৰ মন্দিৰৰ বিষয়ে অলপ ক'ব। আচ্ছা, এই মন্দিৰটো 1991 ইংৰাজীৰ 1991 অনা হৈছে, ইয়াত মন্দিৰ বনোৱা হৈছে। কিন্তু এই মন্দিৰটো মাৰুক্ষেত্ৰী আমাৰ বীৰক স্থান দিয়াৰ আগতে ই পানীত আছিলে, নদীত আছিলে, নদীৰ তলত আত্মগোপন কৰি আছিলে বহুত বছৰ কাল। তো তাতে মানে এনেকুৱা ঘটনা অলপ মই আগত যাব খুজিছোঁ যে বহুত দিন আগত ৰজাৰ দিনত, তেতিয়া মানে কিবা ব্ৰেক মেৰ ৰাজা বোলে, মুৰমুৰ ৰাজা, কাশী ৰাজা, সেইবিলাকৰ লগত যুদ্ধ খেলি পেলাই মানে হাৰি পেলাই নিজৰ সৈন্যক বিচাৰি নাপায়, মাৰুক্ষেত্ৰী মানে এই ধৰধৰাৰ নামৰ যিটো নদী আছে হলাইডঙাৰ ওচৰত, তাত আত্মগোপন কৰি আছিলে। কিন্তু পিছৰ যিটো সময় 1991 চন 1991 যিটো বছৰ, সেই বছৰত মানে আমাৰ যিটো গাঁৱৰ মুৰব্বীবিলাক আছে হলাইডঙাৰ, সেই মুৰব্বীবিলাকক কিবা এটা সপোন দেখুৱাই ইহঁতক মানে অনুৰোধ কৰিছে যে ভগৱানে আমাৰ মাৰুক্ষেত্ৰীয়ে যে আমি আৰু পানীত বেছি দিন থাকিব নিবিচাৰোঁ, গতিকে আপোনালোকে আমাক এই পানীত গৈ পেলাই মানে সৰু ল'ৰা ছোৱালী মানে ডেকা গাভৰু এইবিলাক লৈ পেলাই মোক উঠাই আনা, আৰু মোক এটা মন্দিৰ বনাই দিয়া, আৰু সেই মন্দিৰত তোমালোকে মোক পূজা কৰি থাকিবা, আৰু ভৱিষ্যতে তোমালোকৰ কল্যাণ হ'ব বুলি ৰাভা ৰাইজক এই ভগৱানে সপোনত দিছিলে আৰু কৈছিলে। ঠিক আছে, তো ধন্যবাদ নিতাই দালৈ। আৰু এয়াই হ'ল গাইজ মানে মেলাৰ দৃশ্যটো চাওক, ইমান ডাঙৰ ফিল্ড, তাৰ দুই একদম কাষে এনেকুৱাকৈ দোকানবিলাক বহি গৈছে, কিন্তু মানুহ খুব সেমেকা মানুহ নাই। কাৰণ কি ইয়াতে মানুহ ইমান সোনকালে নাহে, মানে যি দিয়ে মানে সন্ধিয়া হোৱাৰ পিছত মানুহ পূৰা ভিৰ লাগি যায়। মানে এইকেইটা দিনৰ ভাগত মানে মানুহ খুব কমেই দেখা পোৱা যায়, যেতিয়া মানে সন্ধিয়া হৈ আহিব সিমানে মাৰা। আৰু ৰাতি প্ৰগ্ৰাম আছে, ৰাতি বহুত মানুহ হ'ব। ইয়াৰ কাৰণে অলপমান দেখাই দিম কি আছে মেলা। এই ইয়াত কি আছে আপোনাৰ একদম ফুচকা টুচকা বিক্ৰী কৰি আছে, কিবা কিবি আছে আৰু এনেকুৱা কৰি। ওকে বঢ়িয়া, ও মজা, কি খবৰ? ভয় লাগে। স্টার্ট।